Hi, hello, namaskar and welcome to my another video. আজি ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আপোনালোকে চাই আছে MD Vlogs. তো বলক তেতিয়াহ'লে আজি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মই আজি আহিছোঁ বেলি ডান্স চাবলৈ ডুবাইত। ঠিক আছে, ডিজাৰ্ট চাফাৰী তো ৰয়েল এডভেঞ্চাৰ বুলি কয়। তো ইয়াতে এটা প্ৰগ্ৰেম পতা হৈছে য'ত বালিৰ মাজত। তো এই ভিডিঅ'টো মই বাৰু আজি 2 বছৰৰ আগত বনোৱা ভিডিঅ', কিন্তু মই আজি আপলোড কৰিছোঁ কাৰণ কেলৈ আগৰ ভিডিঅ'টোত মানে আগৰ চেনেলটোত মই এই ভিডিঅ'টো আপলোড কৰিছিলোঁ। তো তাতে মোৰ মানে কপিৰাইট অহাৰ কাৰণে মানে এই ভিডিঅ'টোৰ মোৰ কথাবিলাক, মোৰ ভইচ কভাৰ যিবিলাক কৰিছিলোঁ, মই বেকগ্ৰাউণ্ড মিউজিক দি দিছিলোঁ। সেইকাৰণে মানে মোৰ এইবিলাক মানে চব এতিয়া ভইচখিনি আঁতৰি গুচি গ'ল। ঠিক আছে, আগৰ পুৰণা ভইচখিনি মই ইউজ কৰিব নোৱাৰোঁ কাৰণ কেলৈ তাত মোক কপিৰাইট আছে। ঠিক আছে, তো সেইটো কাৰণে মানে মই এতিয়া আকৌ নতুনকৈ ভইচ কভাৰ কৰিছোঁ আপোনালোকৰ কাৰণে। তো আপোনালোকে চাই থাকক ভিডিঅ'টো প্ৰথমৰ পৰা। ডুবাই আহিম বুলি ভাবিছে তো নিশ্চয় এই ৰয়েল এডভেঞ্চাৰটো কৰিব, তেতিয়া আপোনালোকে গম পাব মৰুভূমিত। আৰু এতিয়া আমাক লৈ যাব এই গাড়ীবিলাক যে দেখিছে, এই গাড়ীত উঠাই লৈ যাব। তো আমাক নিবৰ কাৰণেও আমাৰ গাড়ী আহি আছে। তো আমি গাড়ীৰ কাৰণে অলপ টাইম ৰখিব লাগিব। তো এইখিনি এতিয়া দেখিছে যে এই লাইনটো গৈছে, এই লাইনটো তাত থ'বগৈ আৰু এইবিলাক চব আহি আছে, গাড়ী আৰু আহি আছে। ঠিক আছে, তো আমি লাইন পাতি আছোঁ আমাৰ গাড়ীৰ কাৰণে। এয়া চাওক আমাৰ আহি পালেহি। আৰু ইয়াত চব গাড়ীবিলাক যে দেখিছে চব লেণ্ড ক্ৰুজাৰ হয়। অলপ হেভি হেভি গাড়ী দিছে কাৰণ কেলৈ বালিৰ ওপৰততো বেলেগ গাড়ী চলিব নোৱাৰে। চ' সেইটো কাৰণে চব লেণ্ড ক্ৰুজাৰ, নিচান পেট্ৰল তেনেকুৱা ধৰণৰ হেভি হেভি গাড়ী। তো এই গাড়ীতে উঠি আমি এতিয়া যাম মৰুভূমিৰ মাজলৈ। তাত চাম আমি বেলি ডান্স। তো বলক তেতিয়াহ'লে আমাৰ লগত। এয়া আহি পালোহি। তো এয়া দেখিছে নহয়, মাস্ক পিন্ধি আছে সেইটো সময়। তো এনেকৈ আমাৰ উঠা হৈ গ'ল। এতিয়া আমাক এয়া আমাৰ লগত আছে বেন আৰু মোৰ লগৰ এজন আছে আৰু তাৰ কিনাৰতে আছে মাইকেল আছে, মাইকেলো বহি আছে লগতে। তো টিকেট বিচাৰিছে, টিকেটটো দিয়া হৈ গ'ল। আমাৰ টিকেটটো গাড়ী ড্ৰাইভাৰক আমি টিকেটটো দি দিলোঁ আৰু টিকেটটো দিয়াৰ লগে লগে আমাক লৈ গুচি যাব মৰুভূমিৰ মাজলৈ। তো তেনেহ'লে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। এতিয়া আপোনালোকে চাব কি মজা লাগিব বালিৰ ওপৰে ওপৰে যে গাড়ী চলায়। আৰু এনেকুৱা লাগিছে যেন মোক গাড়ীত বহাৰ পাছত যেন মই তামিল চিনেমা কৰি আছোঁ। তামিল চিনেমাবিলাকত যেনেকৈ গাড়ী লাইন হৈ আহে নহয় দা চা লৈ। আমি বাৰু দা চা লৈ যোৱা নাই। তো এনেকুৱা লাগে যেন একদম তামিল মুভি চাই গৈ আছোঁ, তেনেকুৱা টাইপত লাগিব। এতিয়া আপোনালোকে চাই থাকক। এয়া অকণমান এনজয় কৰি মেলি, অকণমান ফূৰ্তি কৰি মেলি গৈ আছোঁ। তো আপোনালোকক দেখাবৰ কাৰণে আপোনালোকে ধুনীয়াকৈ চাই যাওক। তো মটো ব্লগিঙৰ ধৰণেই হৈছে আৰু। তো মই কথাখিনি কৈ গৈছোঁ, মই ভইচ কভাৰ ৰুমত আহি কৰিছোঁ। আপোনালোকে নাভাবিব মই তাত কভাৰ কৰি গৈছোঁ কাৰণ কেলৈ মোৰ তাত কি বুলি কয়, তেতিয়া যিটো টাইমত মই গৈছোঁ কৰোণাৰ টাইম, বেছি কথা মাস্ক চাস্ক খুলি মেলি কথা চথা কৈ থাকিব নোৱাৰি। মাস্ক লৈ সেইটো কাৰণে মই বেছি ফেলাই যোৱা নাছিলোঁ। তো সেইটো কাৰণে মানে মই এনেকৈ ৰুমত আহি পিনে মই কভাৰ কৰি দিছোঁ। ঠিক আছে, তো আপোনালোকে ভিডিঅ'বোৰ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব কাৰণ কেলৈ এই ভিডিঅ'টো মোৰ আগৰ ইউটিউব চেনেলটোত মই এবাৰ আপলোড কৰিছিলোঁ। আৰু আপলোড কৰাৰ পাছত কি হ'ল জানেনে, আপলোড কৰাৰ পাছত মানে মোৰ ইউটিউব চেনেলটো বেন হৈ গৈছিল। তো ইউটিউবে বাৰু বহুত মেইল কৰাৰ পাছত মোক ভিডিঅ'খিনি ঘূৰাই দিলে আৰু কিছুমান 2-3টামান কপি থাকি গ'ল। তাৰে মই ভিডিঅ' এতিয়া অডিঅ' কভাৰ কৰি মই আপোনালোকক দি আছোঁ। তো আপোনালোকে কেনেকুৱা পায় জনাব। তো চাই থাকক। আৰু এয়া বেন, ইয়াতে মাইকেল আছে, কিনাৰতে মাইকেল আছে, আমি 3জন আহিছোঁ। তো বলক চাই থাকক। দেখিছে নহয় কেনেকৈ বালিৰ ওপৰে ওপৰে গৈছে। ৱাও, বঢ়িয়া লাগিছিলে কিন্তু এইটো। কি ধুনীয়া চক না, বালিৰ ওপৰে ওপৰে মৰুভূমিৰ মাজত গাড়ী, তেনেকৈ গাড়ী চলাই যোৱা বা গাড়ীত বহি যোৱা মজাই বেলেগ। গোটেই গাড়ী পাল্টি হৈ যাওঁ নিচিনা হৈ যায়। আৰু সেইটো কাৰণে গোটেই গাড়ীৰ ইয়াত চব গাৰ্ড লাগি আছে। চব গাড়ী পিছফালে মই দেখাম এতিয়া, ৰ'ব। এই ইয়াত দেখিছে নহয়, এইবোৰ দেখিছে গাৰ্ড লাগি আছে। মানে গাড়ীখন পাল্টি মাৰিলেও পটককৈ ভাঙি আমাৰ মানুহৰ গাত নালাগিবৰ কাৰণে পূৰা হেভি প্ৰটেকশ্যন আছে। দেখিছে নহয় ওপৰত, দেখিছে ওপৰত কেনেকৈ আছে, গাৰ্ড লগাই থৈ দিয়া আছে। মানে পাল্টি মাৰিলেও গাড়ীখনত চেপেটা হৈ নাহিবৰ কাৰণে ওপৰত গাৰ্ড লগাই ৰাখিছে। আৰু এইফালে বেন, ইয়াৰ নাম বেন। তাৰপিছত এয়া দাদাজনৰ নাম পাহৰি গ'লোঁ মই এতিয়া, মোৰ লগতে কাম কৰিছিলে যিহেতু 2019 চনৰ ভিডিঅ' হয়। তো সেইটো কাৰণে মই নামটো পাহৰি গ'লোঁ। আৰু লগত আছিলে মাইকেল। আৰু এনেকৈয়ে আহি আমি ফাইনেল ডেষ্টিনেশ্যন পাই গ'লোহি। আৰু তো এনেকৈ ইয়াত ফটো মাৰিছে, উটত উঠিছে, বাইক চলাইছে। তো এনেকৈ ইয়াতে চক টিকেট কাটিব লাগে। তো টিকেট কাটি আপুনি উটতো উঠিব পাৰে, বাইকো চলাব পাৰে আৰু ভিতৰত বেলি ডান্সো চাব পাৰে। তো বেলি ডান্সৰ কাৰণেও এক্সট্ৰা টিকেট কাটিব লাগিব।
ঠিক আছে। চাফাৰীটোৰ কাৰণেও মানে এটা এক্সট্ৰা টিকেট, মানে গাড়ীখনত আহিবৰ কাৰণে এটা টিকেট, আৰু ইয়াত সোমাই যোৱাৰ লগে লগে বেলেগ বেলেগ তাৰমানে আনন্দ মেলালৈ অহাৰ পাছত যেনেকৈ আপোনালোকে টিকেট কটা হয় ন, ঠিক তেনেকৈ ইয়াত টিকেট কাটি কাটি আপুনি উটৰ ওপৰত উঠিব লাগিব, ফটো মাৰি দিব ধুনীয়াকৈ, ঈগল হাতত লৈ পিনে আপুনি ফটো মাৰিব পাৰে। তো তেনেকুৱা ধৰণে, ঠিক আছে। তো এনেকৈ মানুহ আহি আছে, ইয়াতে ৰখিলোঁ অলপ টাইম, এনেকৈ চালোঁ, চবেই ফটো মৰাত লাগিছে, পাৰ্টি কৰাত লাগিছে। তো মানে এইখিনি ফ্ৰী জ'ন, ইয়াত আপুনি পাৰ্টি কৰিব পাৰে ধুনীয়াকৈ, ঠিক আছে। সেইবুলি আমাৰ নিচিনা নহয় মদৰ বটল কোৱাটাৰ এটা লৈ বা ফুল এটা লৈ পিনে এই বালি চুকতে বহি থাকিম, তেনেকুৱা পাৰ্টি নহয়। তো ইয়াতে আছে, ইয়াৰ ভিতৰতে আপুনি যি কয় কৰিব লাগিব। তো ধুনীয়াকৈ ভিতৰলৈ সোমাই যাব লাগিব, ঠিক আছে। ভিতৰত সোমাই যোৱাৰ পাছত টিকেট কাটি আপুনি বাৰত সোমাব লাগিব। আপুনি যিকোনো মানে এনজয় কৰোঁ বুলি ক'লে আপুনি টিকেট কাটিবই লাগিব, ঠিক আছে। আপুনি মদ খাবও পাৰে, আপুনি নাচিবও পাৰে, জঁপিয়াবও পাৰে, আৰু ধুনীয়াকৈ ৰাতি যেনেকৈ আমাৰ তাত হুক্কা বুলি কওঁ, ইয়াত চিচা বুলি কয়, তো চিচা টানি টানি ফুকি ফুকি ছোৱালীয়ে নচা চাই পাৰে, আৰু বেলি ডান্স। তো সেই তাকে চাবলৈ এতিয়া ৰখি আছোঁ, আমি ৰাতি চাম। তো হুক্কা টানি টানি বেলি ডান্স কৰা চাম, ঠিক আছে। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। তো একেবাৰে শেষতহে বেলি ডান্স হ'ব। এয়া চব ফৰেনাৰ, আমেৰিকান হয়। তো উত্তৰ পিঠিত উঠি পিনে এইটো ফটো মাৰিছে। তো বলক তেতিয়াহ'লে চাই থাকক। এয়া চব উটত উঠিছে, এইবোৰ নেপালী ছোৱালী, নেপালৰ হয় চাগে, নেপালী লাগিছে। তো চব আমাৰ বাহিৰৰবিলাক যেনেকৈ আহে টুৰিষ্ট, চব টুৰিষ্ট হয়, চব নেপালী আছে, বহুত মানুহ নেপালী আছে ইয়াত ডুবাইত। তো এনেকৈ আমি ৰাতি হৈ গ'ল। তো ৰাতি আমি ইয়াতে বহিছোঁ, এখন টেবুল, ইয়াত টেবুলৰ কাৰণেও আমি টিকেট কৰিব লগা হৈছে। তো এখন টেবুলৰ কাৰণে আমি টিকেট কৰিছোঁ। ইয়াতে আমাক হুক্কা খাবলৈ আৰু কিবা কিবি দিব, এয়া মিঠু, এয়া চব হুক্কা টানিছোঁ আমি। এনেকৈ হুক্কা টানি টানি বেলি ডান্স চাম, আৰু আপোনালোকেও বেলি ডান্সৰ মজা লওক, ঠিক আছে। তো চাই থাকক,